তোক টেবলেট আনিবলৈ দিছো নে নাই পেটৰ বিষত মই আছো নে নাই মই এতিয়া কেলে নানিলি তই কি কৰিছা ধুলাই খোৱা ধুলাই মানে হে আৰু গাটো অকমান বিষ হৈছে তাকে অকমান মালিচ কৰি দিছো কৰা 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 ভালকে মালিচ দিয়া নালাগে খোৱা একো নহয় মই কৰি দিম নহয় মোৰ দেৰি নাই তোক কৰি দিম বুলি কৈছো নাই লগত কিহৰ কাৰণে ধৰা বুলি কৈছিলো আপুনি দেখোন কাণত ধৰি আঁঠুকাৰি আছে আঁঠু কঢ়াই থৈছে যে কোনে আমাৰ এওঁ বিউটিয়ে আপোনাৰ কাণত ধৰি আঁঠু কৰাই থৈছে আপুনি আঁঠুকাৰি আছে কি আচৰিত কথা কি কৰিব চাকৰি কৰা তিউতা আমি মতা হৈছো তিউতা চেওৱা যেনেকে ভাত দিব তেনেকেই ভেজাম সেইজন গা বিষ আঁঠু বিষ মই বোলো কিমান মই মালিচ কৰিম তুমি অকমান এক্সাৰচাইজ কৰা চাও কাণত কেলে হাতখন দিছা আকৌ বহি দিয়া তেনেকে নেকি মই কেনেকে শিকাইছিলো অথনি এক্সাৰচাইজটো নাযাব আপুনি দাদাৰ কিবা কাম নাথাকে নেকি এই দিয়া নাযায় দাদা যাওক আপুনি তোমালোক গিৰেক ঘৈণাৰ মাজত নোকাকক কেলে সোমাইছে তেতিয়া বহা বহা আকৌ বহা বহি দিয়া কৰিব বহি দিয়া আপুনি কিয় কৈ আছে একো মই বজাৰলৈ যাম কিবা লাগিব যদি কোৱা মই বজাৰৰ পৰা আনি দিম নাই এই পেটটো অকমান বিষাই আছে যে সেইটো কাৰণে টেবলেট দুটা লাগিছিলে এতিয়া ডিউটিলৈ যাম যে মই লৈয়ে যাম কেতিয়াও লৈ যাব বাৰু কি হৈছেনো এই কালি লগৰজনীৰ ঘৰত খাবলৈ গলো অঁ তাকে এই পেটটো চিকুট ধৰিছে কিবা ৰাতিপুৱাৰ পৰা আমাৰ এওঁ ফ্ৰীতে পালে আপুনি খোৱা দেখিছে কালিতে ফ্ৰী পাই মাৰি দিলে আজি চাওক বাওঁ হাত শুকুৱাই নাই এনে যে মানুহৰ পেট মঙহ আমাৰ এওঁ হৈছে ভাত এই যাই চাওক আকৌ ধৰিছে ন বিষটোৱে চাওঁ বহি দিয়া খুৰা এক অকমান মালিচ কৰি দিওঁ দেই ঘনে ঘনে বিষ হৈছে যে তোমালোকে মালিচ কৰা দেই মনে